এইটো আমাৰ গেট নৈৰা গুইমাৰাৰ আঞ্চলিক স্কুলৰ আৰু ইফালে এটা আছে লাচিত বৰফুকন ইফালে মহাদেৱক এইফালে লাচিত বৰফুকন ডলফিন এইফালে ৰিভাৰ ডলফিন আৰু এইফালে চেভ আৰ্ট চাহপাতৰ বাগানৰ চিত্ৰ হৈছে আৰু এইফালে আমাৰ প্ৰধান শিক্ষক ধীৰেন কুমাৰ ছাৰে দিয়া এইটো গেট কেনেকুৱা লাগিছে ক'ব গেটটো কেনেকুৱা লাগিছে মোৰ কিন্তু খুব ধুনীয়া লাগিছে আৰু এয়া হৈছে আমাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি 22-23-24 ডিচেম্বৰত সোণালী জয়ন্তী হ'ব আজি 23 তাৰিখ আৰু প্ৰস্তুতি এনেকুৱা চলি আছে নহয় ডেকা ৰচন মানে আৰু কল পুতিব কলগছটা অৰিজিনেল কলগছ এডাল অৰিজিনেল এটা খেৰৰ বুজি কেনে লাগছে কওক ফুলকেইডাল উলিয়াই দিয়া নাই আৰু কলঙা চলঙা দিছে কিবা কিবি আৰু এইটো কাৰ্যালয়টো আমাৰ স্কুলৰ মাইনা ৰজিত ড্ৰেছটো চলাছে বোধ হয় ভাল লাগছে বঢ়িয়া হৈছে আজি কি ৰিয়া চলাছে অঁ এইফালে ডিটি বাইদেউ লাগিছে চাব অভিযান আমাৰ নৈৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি আৰু অলপমান মানে তামোল খাইছিলোঁ দেই মাত্ৰ সেইকাৰণে অলপমান বেয়াকৈ আহিছে আৰু নহ'লে পানী মাৰি আছে কিবা কৰি আছে আমাৰ লাইট চাইট আনিছে আৰু ইফালে আগৰ ফালে মঞ্চখন দগ্ধা মঞ্চ কিন্তু নাচি ভাল লাগব আমাৰ তাৰমানে আমি বহাগৰ চকী আনিছোঁ চকী কিমান চকী আছে দাদা 750খান চকী আনিছি আৰু এইটো হৈছে আমাৰ নৈৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ গেট মেইন গেটটো ইফালে চিত্ৰ কিছুমান আঁকি থোৱা হৈছে কিবা কিবি আৰু ইফালে আমাৰ ৰভাটো এতিয়া আমি স্কুলখন দেখাম স্কুলত তাৰমানে ৰং চং দি ক্লিয়াৰ যিটো দা আগৰ দৰে নাই আৰু আমাৰ স্কুল আপোনাক ল'ম ৰ কি বনাইছা মইনাত কি বনাইছা ফুলদানি বনাইছা এইফালে মিস্ত্ৰী ৰং দি আছে কাম কৰছা বঢ়িয়া আৰু ইফালে আমাৰ স্কুলখন ৰং দি চকা চক কৰি আছে দিয়া আৰু বঢ়িয়া ভাল লগা হৈছে বিশেষকৈ বেছি কষ্ট হৈছে কি ক'ব আপুনি কেনেকুৱা কষ্ট কেনেকুৱা হৈছে নহয় ঘৰৰ বুলি কেনেকুৱা কষ্ট ঘৰৰ বুলি মোৰ ছোৱালীৰ বিয়াতো এনেকুৱা কষ্ট পোৱা নাই ইমান কষ্ট পাইছোঁ বঢ়িয়া আমাৰ তাৰমানে মেইন মানুহজন এইজনে আৰু লাগি থাকাত সোণালী জয়ন্তীৰ প্ৰস্তুতিৰ বিষয়ে আপুনি কি ক'ব সোণালী জয়ন্তীটো বঢ়িয়া চলি আছে সোণালী জয়ন্তী এনেকুৱা চলি আছে তাৰমানে ইমান ধুনীয়া লাগে ৰাতি বা দিনত মানে খুব গেডাৰিং আৰু ইফালে চলিছে প্ৰস্তুতি ছাৰ আছে আমাৰ লগত কেনেকুৱা চলিছে ছাৰ নমস্কাৰ এতিয়া প্ৰস্তুতি মানে আমাৰ সোণালী জয়ন্তী অহাকালি অৰ্থাৎ 22 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ আৰম্ভ হ'ব অহাকালি আমাৰ যিখিনি প্ৰগ্ৰাম তাৰ ভিতৰত আমাৰ মানে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰগ্ৰাম হ'ল আমাৰ ৰেলী প্ৰচেছন আৰু এই প্ৰচেছনত আমাৰ বশিষ্ঠ বুজাৰ বড়ো আহিব আৰু তেখেতক লৈ আমাৰ বহুকেইজন খ্যাতনামা শিল্পী আৰু তাৰ ভিতৰত গায়ক এক্টৰ এনেকুৱা বহুত মানুহ আহিব বা পলিটিচিয়ানো আহিব গতিকে তেখেতসকলক কেনেকৈ আমি আদৰিব পাৰোঁ তেখেতসকলে আমাৰ ইয়াত কেনেকুৱা ধৰণৰ ৰাইজক সন্তোষিত কৰিব পাৰে তালৈকে আমি প্ৰস্তুতি চলাই আছোঁ আৰু ইতিমধ্যে আমাৰ দহদিশে সম্পূৰ্ণ ৰভা নিৰ্মাণ বা বিশেষ কক্ষ নিৰ্মাণ বা ৰন্ধাধান নিৰ্মাণ ইত্যাদি কাৰ্য চলি আছে আৰু আশা কৰিছোঁ আমি আজি ৰাতিৰ ভিতৰত সম্পূৰ্ণ কাম আমাৰ হৈ যাব মানে প্ৰস্তুতি সম্পূৰ্ণ হৈ যাব ৰেলীটো ক'ৰ পৰা ক'লৈকে হ'ব আৰু ৰেলীটো আমাৰ স্কুলৰ পৰা গোটেই নহিৰাৰ মাজেৰে গৈ নহিৰা আমাৰ জগতহাটী পূজা সেইফালে গৈ সিফালে তোমাৰ বিলৰ ঘাটৰ তেনেকৈ গৈ আকৌ কোচপাৰা হৈ আহি ইফালে ডিছপেঞ্চাৰী হৈ আহি আকৌ গুইমাৰালৈকে যাব তাৰপিছত ৰেলীটো শেষ হৈ যাব
এয়াই হৈছে আমাৰ হাইস্কুলৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি চাই থাকিব ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল HD ক্ৰিয়েশ্যন ফটো হাউচ আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰিব ধন্যবাদ।